মৰমৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ মাজত 20 নম্বৰ পাঠটোৰ আলোচনা কৰিবলৈ আহিছোঁ। পাঠটোৰ নাম হৈছে গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা। এতিয়া গ্ৰাহক শব্দটো আমি সকলোৱে শুনিছোনে? নিশ্চয় শুনিছোঁ। গ্ৰাহক মানে হৈছে কি, যিয়ে বজাৰৰ পৰা সামগ্ৰী, সেৱা বা দ্ৰব্য ক্ৰয় কৰি আনে, তেওঁলোককে গ্ৰাহক বুলি কোৱা হয়। গ্ৰাহকক ক্ৰেতা বুলিও কয় আৰু অৰ্থনীতিৰ ভাষাত তেওঁলোকক উপভোক্তা বুলি কয়। এতিয়া এই গ্ৰাহকসকলেই বিভিন্ন সময়ত পুৰণি যুগৰ পৰাই বিক্ৰেতাৰ পৰা ঠগ খাই আহিছে বিভিন্ন কাৰণত। সেয়েহে আমি গ্ৰাহকসকল সজাগ হ'ব লাগে, যাতে আমি বিক্ৰেতাৰ পৰা আমি ঠগ নাখাওঁ। কাৰণ এজন উপভোক্তাই, এজন গ্ৰাহকে নিজৰ অধিকাৰ যেতিয়া জানিব, তেতিয়া কেতিয়াও বিক্ৰেতাৰ পৰা ঠগ নাখায়। এই পাঠটোত আমি দেখিছোঁ, ইয়াত বিভিন্ন উদাহৰণ দিছে। ইয়াত তোমাৰ বুকডুগৰ উদাহৰণ দিছে। বুকডুগৰ মাকৰ বেমাৰী মাকৰ উদাহৰণেৰে এটা ঘটনা ইয়াত বৰ্ণনা কৰা হৈছে। তাত কি কোৱা হৈছে যে ফাৰ্মাচীৰ পৰা ফাৰ্মাচিষ্টে তেওঁলোকক কি কৰিছিলে, ম্যাদ উকলি যোৱা মেডিচিন বিক্ৰী কৰি, ঔষধ বিক্ৰী কৰি তেওঁলোকক ঠগিছিলে। ঠিক যি ম্যাদ উকলি যোৱা দ্ৰব্য, ঔষধ খালে এজন ৰোগী সুস্থটো নহয়, তেওঁ মৃত্যুমুখতো পৰিব পাৰে। তেনেকুৱা ক্ষেত্ৰত দুষ্ট প্ৰকৃতিৰ তেনেকুৱা ফাৰ্মাচিষ্ট, তেনেকুৱা ধৰণৰ সমাজত বহুত আছে, যিয়ে আমাক ঠগি আহিছে। এতিয়া মই ইয়াত কেইটামান তোমালোকক দেখুৱাইছোঁ গ্ৰাহকসকল কিদৰে প্ৰতাৰিত হয়। ইয়াত তোমালোকে দেখিবলৈ পাবা যে বস্তুৰ ওজন সঠিকভাৱে নকৰাৰ কাৰণেও গ্ৰাহকসকল প্ৰতাৰিত হয়। ভেজাল বস্তু ক্ৰয় কৰি হয়। বস্তু বা সেৱা উপযুক্ত মান বিশিষ্ট নোহোৱা বস্তু বিক্ৰী কৰি তেওঁলোকে বিক্ৰেতাসকলে আমাৰ গ্ৰাহকসকলক ঠগে। ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়াকৈ বা অশুদ্ধকৈ দিও ঠগে। তাৰোপৰি সামগ্ৰী প্ৰস্তুতকৰণৰ প্ৰকৃত তাৰিখ মুচি পেলাই বা নকল তাৰিখ দি পেলাই তেওঁলোকে ঠগে। প্ৰকৃত মূল্যৰ ওপৰত নকল মূল্যৰ লেবেল লগাই ঠগে। মানসূচক চিহ্নসমূহ নকল কৰি পেলাই তেওঁলোকে ঠগে। আৰু নামী দামী কোম্পানীৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ হুবহু নকল লগায়ো তেওঁলোকে ঠগে। তাৰোপৰি ডাক সেৱা, টেলিফোন আৰু ইণ্টাৰনেট যোগে অৰ্ডাৰ কৰা বস্তু সময়মতে আদায় নিদিয়াটো এটা তেওঁলোকে তেনেকৈও ঠগে। এতিয়া আমি জানিম যে গ্ৰাহক হিচাপে আমি কেনেকৈ সজাগ হ'ব লাগে। গ্ৰাহক হিচাপে আমি বস্তু বা সেৱা ক্ৰয় কৰোঁতে তাৰ গুণাগুণ, দাম, ওজন, বিশুদ্ধতা আদি সম্পৰ্কে নিশ্চিত হ'ব লাগে। তাৰোপৰি আমি বস্তু ওজন বা জোখ লওঁতে জোখমাকৰ আহিলা যেনে দগা পাল্লা, মিটাৰ, কাঠি আদি সঠিক আৰু বিজ্ঞানসন্মত হয়নে নহয় তাক পৰীক্ষা কৰি চাব লাগে। তাৰোপৰি যিকোনো বস্তু কিনাৰ পিছত বস্তুৰ বিৱৰণ আৰু মূল্য লিখা ৰচিদ বিচাৰিব লাগে। আমি বিভিন্ন ক্ষেত্ৰত উৎপাদিত সামগ্ৰীসমূহৰ বাবে চৰকাৰে নিৰ্ণয় কৰা মানসূচক চিহ্নসমূহ যেনে এগ মাৰ্ক, ISI, হলমাৰ্ক, FQ আদি চিহ্ন ক্ৰয় কৰা সামগ্ৰীত আছে নে আমি পৰীক্ষা কৰি চাব লাগে। তাৰোপৰি দীৰ্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত বিক্ৰেতাৰ পৰা গেৰাণ্টি বা ৱাৰেণ্টি কাৰ্ডো বিচাৰিব লাগে। পেকেটযুক্ত বস্তু কিনাৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ, ম্যাদ উকলিছে নেকি আমি সেয়া চাব লাগে। আৰু MRPৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগে। এতিয়া MRP মানে কি? উচ্চতম খুচুৰা মূল্য বা সৰ্বোচ্চ খুচুৰা মূল্য। মই ভাবিছোঁ আজি তোমালোকক ইমানলৈকে কৈ দ্বিতীয়টো পাঠত আৰু পৰৱৰ্তী যিটো লেচন ল'ম, মানে টাস্ক ল'ম, তাত তোমালোকক গ্ৰাহকৰ সুৰক্ষা আইন, গ্ৰাহক বিবাদ নিষ্পত্তিকৰণ ফৰাম আদিৰ বিষয়ে তোমালোকক ক'ম।